হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি বৰ্তমান দীঘলী পুখুৰীত আহিছোঁ ফুৰিবলৈ, আউটপাছ লৈ। বহুত ভাল লাগিছে, ইমান দিনৰ মূৰত এনেকৈ ফুৰিব পাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, কিদৰে আমি দীঘলী পুখুৰীত এনজয় কৰোঁ। অকল ইমান সুন্দৰ পৰিৱেশ এটা চাওকচোন। বহুত ভাল লাগিছে আজি। আচলতে পূজাৰ বতৰ হয়, পূজাৰ বতৰত আমি দিনতে এনেকৈ আউটপাছ লৈছোঁ। এয়া আমাৰ অনুপ ৰাজকুমাৰ। অকল আমি এতিয়া নাও চলাম বুলি ভাবিছোঁ, কিন্তু ৰ'দো বহুত দি আছে, সেইকাৰণে অলপ ভাবিছোঁ মানে নাও চলাওঁ নে নচলাওঁ। চাওকচোন বাৰু, যদি চলাওঁ দেখাম। হেল্ল' বন্ধুসকল, ইয়াত সৰু ল'ৰা ছোৱালীবোৰে খেল ধেমালি কৰে। আজি বৰ্তমান নাই, দুজনীয়ে দেখা পাইছোঁ। আমি বৰ্তমান ইয়াৰ পৰা যাম বুলি ভাবিছোঁ, নাৱত নুঠোঁ দিয়ক বাৰু, ভিডিঅ'টো চাই থাকক। আমি এতিয়া দীঘলী পুখুৰীৰ পৰা ওলালোঁ। আমি এতিয়া মিক্সাৰ ভজা খাম, কিনিলোঁ। আমি এতিয়া হোটেলত সোমালোঁ, ভাত খাম। ভোকো লাগিছে, ৰাতিপুৱা ব্ৰেকফাষ্ট খাই আহিছিলোঁ।